এটা ঘৰ আছে হা এই ঘৰটো সিক্ৰেট ঘৰ ইয়াতে কি আছে কোনো ক'বই নোৱাৰে একদম সাসপেন্স Swipe left, someone said something stupid. Swipe right now, I'm watching what you did. তো আগে মোক কাস্টমাৰ হাৰাই দেখাচোন তাৰপিছত দেখা যাব টুৰ্ণামেণ্ট খেলবি হা এতিয়া পথাৰত যাম বৰশী পাতবা যাম ঠিক লাগিছে আছে এণ্টা বৰশী লৈ গৈছি আৰু যাব এতিয়া বৰশী আনবা গৈছি মই যাওঁ কিয় নাযায় কিয় নাযায় কোণালী আমাৰ কোণালীটো খবৰে নাই আজি নাযায় আজি মই এতিয়া যাই আছোঁ ই আজি নাযায় চাহিল নাই মোক ভাল নালাগে গৌৰৱ যচোন যা আমি অলপমান ঘূৰি আহিবা ইমান গৰম গাছ তলত বহি যাওঁ যাবি না ইমান গৰম দিছে আজি ন কি কৰিছিলো ঘৰত পানী খাব গৈছিলো নেকি ধুনীয়া ছাগাল নাচাইকে ছাগাল কেইটা ছাগাল আছে 5টা ছাগাল জাগালৈ থৈ দিছে আজি আমি যাম ক'ত যাম আজি আমি যাম বৰশী বাব যাম মাছ ধৰিব যাম আজি এনে কৈছো বৰশীও নাই কিয় নাই ই পেৰাৰা পানীখিনি আমাৰ ইয়াতে এইটো নতুন বহুত দূৰৰ পৰা আহিছে ইয়াতে আলহী খাব আহিছে আমাৰ ফালে এফালে ক'ত লাগি যাবি লোকেশ্যন লেফ্ট চাইডে তাতে যে ধুনীয়া অমিতা গাছ যি আছে তাতে হয় না তহঁতৰে নেকি অমিতা খাব লাগব অমিতা লৈ যাম লৈ আহিম দিবি নে অমিতা হা অমিতা লাগব কিন্তু এই আছলি মালিক নেকি দেখোন বেয়া লাগিল আৰু মালিক নি দিবি নে নাই কোনে মালিক হয় নেকি সেইদিনা সুধিছিলো সেইদিনা সুধাৰ কৈছে পকা নাই বুলি কৈছি অঁ আজি যাওঁ ৰ যাই পেলাই চাওঁ যদি নেদে তেনেহ'লে দে যাওঁ তহঁতে আহি থাক পিছে দে ভিডিঅ'টোৰ চেনেলটোৰ নাম মিষ্টাৰ CM গেমাৰ MR.CM স্পেচ গেমাৰ মাৰি দিবি আহি যাব মই হোটেল কাম কৰে বুলি কেনেকৈ গম পা মই হোটেল কাম কৰোঁ মই গমেই নাপা গুৱাহাটীৰ কোনটো হোটেল দেখা পাইছিলে বিচাৰ নকবি বৰকা হোটেল মই কাম কৰোঁ তাতে বৰকা হোটেলত তই ক'ত কাম কৰা চাহ খাবা গৈছিলি তই সেইদিনা দেখা নাই তহঁতেও গৈছিলি হোটেলত দেখা পাইছা মোক হয়নে নাই হেৰিক ল'ব লাগিছিলে কি ইয়াতে কেৰাম খেলে আছে আয়ানক ল'ব লাগিছিল নাচ পঢ়া মাত দিছিলোঁ মন আছে নাই শুকুৰবাৰে গৈছিলি না মই যে কাষত বহিছিলোঁ মন আছে নে হা যাবি যাব লাগে এই ইয়াতে আমাৰ সৰু ফাইলটো আছে একবাৰ মাত দি আৰু সৰু ফাইলটো তহঁতে কি কৰি আছা কি কিবা ক'ব খুজিবি কি কবি পুৰা কিনছে আৰু বা কিনে হৈছে নিহান হুছেইন এইটো ৰিয়ান চৌধুৰী দেখিছে খেল থাক দে আমি পথাৰ পৰা আহোঁ একবাৰ তহঁতে খেল থাক বঢ়িয়া খেল থাক চেম্পিয়ন বনি যায় তহঁতে দে চেনেলটো পাহৰি গৈছে পাবি দেই বাই আমি এতিয়া পথাৰ ফালে যাওঁ দে পথাৰ ফালে যাম অলপ ঘূৰি আহোঁ ইমান গৰম হয় না অলপ ফুৰি আহোঁ ল'ব লাগিছে ঘৰৰ পৰা পাৰ্মিশ্যন লোৱাটো ইম্পৰ্টেণ্ট ন মই এজনটো মই লোৱা নাই লৈছোঁ তই নল'লে তই উঠিয়ে আছা তই গম পাবই চবে অলপ ঘূৰা ফুৰা কৰিব লাগে দেই পইচা লেটছ গ' গেমখিনিৰ বিষয়ে কি গম পালি কালি কালি যে গেম খেলিলি অলপমান 91 লেভেলৰ আইডি আছে 91 লেভেলৰ আইডি সেইটো সৰু কথা নহয় ই কিন্তু খালি ফোনতে দেখা পাই থাকোঁ ইয়াক আমি খালি ফোনতে দেখা পাই থাকোঁ এনি টাইম বৰ বিজি মেন ফোনত দে লাগি থাক আয়ান মই ভাবি আছোঁ 91 লেভেলৰ আইডি হ'লি কিমান লেভেলৰ আইডি 35 তো চাৰি লেভেল কি শিকিলে বাৰু সৰু সৰু কথা তহঁতে এতিয়া কিমান পাইছা আয়ানে 8 পাইছা 6 আয়ানৰ ৰোল নম্বৰ কিমান 23 অলপমান বেছি হ'ব লাগিব আৰু কিমান 23 মোক একদম দুখ লাগছি কিবা ৰোল নম্বৰ নাই আৰু তহঁতে
উঠবা পারবি না নাই তই এ সেকশন ডাজ নট ম্যাটার এ সেকশন বি আচ্ছা সৰু আৰু চব এ সেকশন বি সেকশন ডাজ নট ম্যাটার পঢ়বা লাগবো কিতাপ চাফা কৰি দিব লাগবো পঢ়ি পেলাই কিন্তু চাফা দেন কই বোলে পঢ়া বোলে হয় মেইন টপিক গিলা মেইন টপিক গিলা খুদবি স্যার কোনটো কোনটো আহিব কি আহিব বা পেপাৰ গিলা ফলো কৰিবি তহঁতে এইখিনি আৰু বাস এইখিনি ফলো কৰি পেলাই পঢ়লি ভাল পুৰা প্ৰশ্ন উত্তৰখিনি একদম চাফা কৰি দিবি একদম মাথাত জিনো সোমোৱাই পঢ়ি মাথাত কি ৰখুমা মুখস্থ কৰবি মস্ত oli আরে খালি লিখি যাব লাগে এক্সামত কনসেপ্টখিনি কিছুমান কনসেপ্ট আছে সেইখিনি ক্লিয়াৰ কৰি লবি যে এইটো এনেকা হ'লে এনেকা সেনেকা হ'লে সেনেকা যোনটো অলপ টান পায় সেইটো বাছ মুখস্থ কৰিব লিখি থৈ আহিবি সেনেকা আৰু মুখস্থ কৰিব লগতে লিখিবি মুখস্থৰ লগত লিখি যাবি ভালকে মুখস্থ থাকি যায় একদম ফিক্স সেইটো সহজে পাহৰি নাযায় এই আমি এটা আহি গৈছো বাগানত এই অমিতা ধুনীয়া অমিতা খাব লাগিছিল অমিতা খাব লাগিছিল সুধবা লাগিছিল কাকবা পকানে বোলে মা আৰু এন্তে এটা আছে আমি লাগ পালে এন্তে আকৌ ছায়াটো চতালৈ থাকে দেখিছে নে চতালৈ আছে তাই যাওঁ এটা লৈ আছে এই সুধবিছি এটা অমিতা মোৰ কাৰণে সুধবি নে নাই নানেৰে ওইটো বা এইটো জালা চালা কাটি পেলাই নাই নাই কবিচোন একবাৰ তহঁতৰ কথা শুনবা পাৰ আমাৰ কথা নুশুনিলেও নাই সুধবি না নাই অমিতা কি বুলি কবি কি এইটো মাইক এইটো কচোন ক হেল্ল' এতে কথা তাতে কৈ থাকি দে চাই পেলাই এতে চাই পেলাই কৈ থাক দে ক মাইক হেল্ল' অমিতা দিবি নে নাই কিয়া দিম অমিতা দে তেনেহ'লে কবি একবাৰ নানেৰে কবি বঢ়িয়াকে অমিতা এটা লাগছিল কবিছে হ'লে ডাঙৰ ছোৱালী হ'লে আৰু দে কবি দে লেটছ গ' আৰু আমাৰ মিছন কমপ্লিট হোৱা নাই আমি ইয়াতে বহুত ডাঙৰ ডাঙৰ মিছন আহিছোঁ মিছন আমি ক'ত যাম তাকে ভাবি আছোঁ এই পথাৰ আহিছোঁ এতিয়া পথাৰ ফাইনেলি আমি পথাৰত আহিছোঁ পথাৰত কি মজাকে ধান খেতি দিছে মানুহবোৰ এইখিনি এৰি দিছে এইখিনি কোনে বা কাৰ বা এইখিনি কৰিব নাপাইছোঁ কাম চলি আছে এইখিনিত বাকী চবখিনি ফিল আপ হৈছে বৰ্তমান এইখিনি আকৌ হাৰ্ড ৱৰ্ক মানুহ মেহনত ওইটো চাও এই ইয়াতে এটা চিকিউৰিটি গাৰ্ড এটা আছে চিকিউৰিটি গাৰ্ড খবৰ লৈ আহোঁ এইটো মোৰ চিকিউৰিটি আমাৰ গাৰ্ড দিলা বিন্দাছ এই উঠি গ'ল ভয়ে খোৱালোঁ দে আমি পথাৰত আহি পালোঁ কিন্তু ইয়াতে চবখিনি চালোঁ চব ঠিকে আছে কিন্তু তলত যি চাও ইয়াতে এটা কঠীয়া এৰি থৈ গৈছে কোনোবা এইটো কাৰোবাৰ কঠীয়াটো ভালকৈ মনত থাকিলে ভাল আছিল তহঁতৰ এই কঠীয়াটো এইটো ডকুমেণ্টটো কমপ্লিট নহ'ব এই দুইনে ফেকালি গা হয় আমি যাৱা এটা এটা ওই পালো এইফালে এইখিনি চব ফিল আপ হৈছে অলৰেডি ইহঁতে ইগিলাখান ডাঙৰ ডাঙৰ চব বাকী সৰু সৰু পাগল আহি যাব ইয়াতে ও মজা ইয়াতে এইখিনি আৰু ঘনকৈ দিছে ইয়াতে অলপমান ৰিজাল্ট ভাল হ'ব কিবা এটা ৰিজাল্ট বৰ ঘনকৈ দিছে কোনে বাই দিছে এইটো সৰু পোৱালি দিব পাৰে চাওঁ যদি ফিল আপ হৈছে ন খেতি ধান খেতি হ'লে আৰু নাই চাগে অলপমান ক'ৰবাত আছে যাবি না এই তাতে মানুহ আছে কিবা কিবি কাম কৰি আছে এই আমি তাতে যাওঁ বাৰু সেইফালে মাছ মাৰি আছে নে কি কৰি আছে আচ্ছা সেইফালে পেক কৰি আছে অলৰেডি তো আমি তাকে যাওঁ ইয়াৰ পৰা দেখা নাপাই চাগে কি মজা এই পাহাৰ দেখাই পাই ক্লিয়াৰ চাংচাৰি পাহাৰ এইটো একদম তাতে আৰ্মিগিলা থাকে তাৰপিছত এইখিনি বা ওপৰত চাচোন আকাশখিনি একদম কি মেঘৰ একদম আকৃতি বেলেগ চাই রোড নাই কিন্তু রোড নাই ৰ'দ নাই ৰ মোৰ ৰ'দ কি ৰ'দ ওলাইছে দেখা নাই এইখিনি এইফালে মেঘখিনি কলা পৰি আছে রোড নাই এক টুপো রোদ নাই এক টুপু ৰ'দ নাই পানী থৰি নহয় এইটো ৰ'দ ওলাইছে অলপমান বৰষুণ দিলে দেখা পাম। হিমালয় পর্বত আগত দেখি একদম হিমালয় ইয়াৰ পৰা দেখা নাপায় ইয়াৰ পৰা এইটো ভূটানৰ পাহাৰ দেখা পায় ভূটানৰ ভূটানৰ পাহাৰ ভূটানৰ টানৰ ভূটান মিনি ব্ৰহ্মপুত্ৰ আছে বোলে মিনি ক'ত মিনি ব্ৰহ্মপুত্ৰ আছে তাতে হাৰপত থাকে কালিক লিগি এতিয়া ও ৰকালি লৈ কেতিয়া নহয় তাৰমানে কালিক লিগি মানে এনেকৈ কৈ আছে যে বেছি দিন হোৱা নাই মাছ মাৰা তো এতিয়া অলৰেডি তাৰমানে এইখিনি খেতি চেতি কৰা হৈছে তো সেইখিনি আৰু কই ধাৰ ধাৰ কি ধাৰ ঐ ইয়াতে পানী দেখোন পানী কমি গৈছে ইয়াতে দেখ আমি ক'ত যাই আছোঁ তাতে যাই আছোঁ আমি যিহে পানী ব'ল আমাৰ এটা এই পিছফালে হাইৱে আছে ওচৰতে আমাৰ এইটো ও হাইৱে এইটো ভুটিয়া ঘৰ কমলপুৰ টু চাংচাৰি ৰোড হাইৱে ও আগত ভুটিয়া ঘৰ আছে ভুটীয়া ঘৰ ঐ সেইটো কিন্তু এলাহ ঘৰ নহয় ঠাণ্ডা পানী হৈতে ঠাণ্ডা পানী বটল থৈ দিছে কিন্তু কাৰোবাৰ এতিয়া খালি এতিয়া হাঁহ লাগব পলো এটা খাব মন গৈছে কিন্তু আমাৰ একদম পানী চানী খাব মন গৈছে পানী বটল আহিবহে লাগিছিল আৰু পুৰি খাব লাগিব মানুহজনে নাহে না উইদাউট পাৰ্মিশ্যন একো কাম নকৰিবা আণ্ডাৰষ্টি আই মিন ফ্ৰেণ্ডছ ক'ল ইয়াতে মাছ আছে ৰিয়া ন হয় নেকি আছে দেখা নাই কিমান মেকটা আছে মেকটাক পুৰা লিখিতত কি বুলি কয়নো মুকুটা হা মুকুটা মেটেকা আমি ভাই এতিয়া কথিত কোৱা মানুহ এতিয়া লিখিত ইমান টানে ঐ ৰাতিপুৱা আয়ান এই আমাৰ ঘৰৰ কাষত এটা এই কি আছে আলহী এটা আছে আৰু এক মাইকটো লগাই দিছো তেতিয়া আলহীটো আছে মই সুধিছোঁ ক'ত ঘৰ আমাৰ ঘৰ লখিমপুৰ মোৰ ঘৰ লখিমপুৰ মই ইয়াতে থাকোঁ নহয় আপাৰ আছাম। কি লিখিত হঠাৎ হৈ গৈছোঁ মই কৈছে আপাৰ আছাম আই এম চ' হা লিখিত মাৰি আছে ছোৱালী লিখিত লগা নাই আৰু কাংকিৰ কেকেৰা এইটো ডেট কেকেৰা কি বুলি কয় ন কাক্কাৰ নে কি কাংকাৰা কাংগাৰাৰ অসমীয়াতে কয় কিন্তু কাক্কাৰ হা এইটোৱালি নাকাটো এইখিনি ধান পুৰা ঘন হৈ গৈছে কিন্তু পিছৰখিনি ধৰক ও হিগলে বাদ আলিটো নাচাই কে কোৱালি ওই তু ডাঙৰ ওই আলি। তু এইটো আলি নহয় এইটো ৰাস্তা তো রাস্তা নয় যে আলি বুলি যাবা পাৰি কে জানা বহুত টাইম কাটাই নাই তো আমি এই পথত আহিলে এটা বস্তু আমি লক্ষ্য কৰোঁ সদায়
এটা ঘৰ আছে হা, এই ঘৰটো চিক্ৰেট ঘৰ, ইয়াতে কি আছে কোনো ক'বই নোৱাৰে, একদম ছাছপেন্স। তো লেটছ মই দেখাই দিওঁ এতিয়া ঘৰটো, যে ঘৰটো দেখাই দিওঁ ন। ঘৰটো আছে তো আছে ক'ত? ভয় লাগে অলপমান মাটিত অলপমান মাটিত ঘৰটোৰ আমি এই দেখাই দিওঁ, এইটো ঘৰ মই ক'ত যাই বেছি না ভয় লাগে। এই ঘৰটো কি ফুচুৰ আছে নেকি, মোৰ সন্দেহ হৈ যায়। না এই তাতে কোন আছে না গেছিলি আমি যাৱাই নাই আৰু তহঁতে গৈছে, আমি যাৱাই নাই, মই যাৱাই নাই। গেছে দি হ'ব দি অ'কে আমি এতিয়া যাই আছো বহুত দূৰত। এই ধানখিনি মজা হৈছে কিন্তু এইখিনি ধান পুৰা একদম মজা হৈছে, কাৰণ এইখিনি পানী আছে আৰু লগতে অলপমান ডাউন আছে জেগাখিনি, সেইকাৰণে এইখিনি পুৰা একদম আটা মান ঘৰটো তাৰমানে অলপমান মাটি এইখিনি ধান কিন্তু এটা অপজিট একদম য়েলো হৈ আছে, পানী পোৱা নাই সেইকাৰণে চাগে। চাব লাগে ঘৰৰ মানুহবোৰ যে ইয়াতে পানী অলপ দিব লাগে, পানী দিছে থাকে। বৰশী ইয়াতে দেখোন দুটাতে থৈ দিছে, ক'ব নোৱাৰি কিন্তু এইফালে মাছ মাৰি আছে, খালটো সিঁচি পেলাই। বৰশী নহয় বৰশী কোনে বাই এইখিনি এইটো কোনে এতে মাছ মাৰি আছে চাগে, মোক সেনেকুৱা লাগি আছে। মাছ আছে কিন্তু ঐ চলিহাত আমি এটা কাম কৰোঁ দি, এহেঁতে যেতিয়া ক'ৰবাত খাবা যাব কিবা কৰিব যাব, তেতিয়া আমি নিমি পেলাই মাছখিনি ধৰি লৈ বাছ মজাকে বনাম। এর নাম কিনো জিয়ান ও জিয়ান জিহান মেহু জিয়ান জিয়ান নহয় জিয়ান এই জিহান ফিয়ান এগুলা আমি আমার মুখত নাই জিহান ফিয়ান ওই জিহান কি আছে তে পানী নাই একা বটলত কিয়া ও হেতু কোন হেতু ছোটটন হেতু কোন ও তহৰ দুটা চলি ও সৰু সৰু চলি দুটা মাছ মাৰি আছে আমাৰ ডাঙৰ খালত আবে কাপোৰ কোন নেকি ঐ ইয়াতে আমি মাছ চাবা আহিছো ওই আমি এটা কণী দেখা পাইছো দুটা কণী এই দুটা কণী কিহৰ কণী পান কাউৰীৰ কণী হ'ব ও মাছ ইফালে আছে মই তাকে মাছ চাই আছো মাছত কি কি আছে নো গৰে আছে কৱে আছে মাগুৰ আছে আন পাও শিঙিও আছে আন পাও তাৰপিছত এইখিনি আৰু চেঙো আছে ডাঙৰ কৱেটো এইখিনি আৰু এই মাছ এই নাও নচৰি কিটা মাছ মাৰি আছে দেখিছে নে হাই মাৰ দিছি চাও হাই মাৰা নাই চিৰিয়াছ হলটো আৰু ইয়াতে আছে আন দুটাই মাৰিছে বা ইমান ডাঙৰ খালত আন দুটা খিচি দিছে ঐ জিহান আৰু ৰিহান বাই বাই আমি একবাৰ ফেলে যাম তাতে গাছ তলত যাম পেণ্টক আমি বাই বাই দিলো ইয়াতে ও গাইছ হিগলা বাদ দিয়ে ফেলে যাও এফালে এফালে আহি আছো পিছত আগে এইখিনি জায়গা যাইছে এইখিনি জায়গা অলপ ভয় লগা জায়গা যাওঁ তাতে যাই ফেলে সাৰপ্ৰাইজ দিম মানুহবোৰক নেকি আয়ান বুস্তা বস্তাত কি আছে কোঠে আছে পাট কোঠে ইয়াতে 500 টকাৰ একদম বান্ডুল থাকবা লাগিছিল হয় না কোনে কেইটা লাগব না ক্যামেৰা দলি দা হৈছে ও যেতিয়া কি হৈছিল পইচা খলা হলি হৈছিল নহয় তহঁতে এতিয়া সৰু সৰু ও তেতিয়া থাকাতে পইচা বলে এতে পেলাই থৈ দিছে তাতে পেলাই দিছে এনেকা পেলাই থৈ দিছিল তেতিয়া সেই টাইমত পাবা লাগিছিল পইচাগিলা সেই টাইমত আমি হবা লাগছিল কিন্তু সেই টাইমত সেইগিলা পইচা নচলে নহয় এনেকা এটা জাগাত যাই আছো য'ত অনলি ফুট থাকে নিৰল জাগা একদম য'ত পিছ শান্তি পোৱা যায় একো নাপায়। এনেকা এই মই লিখিত কিয় কৈ আছো মই কথিত ক'ব লাগে একদম শান্তি জাগাত যাই আছো ভাই শান্তি জাগাত যাই আছো মজাকে যাই পেলাই শান্তি বতাহ চতাহ আহি আছে এনেকা গৰম দিন এনেকা বতাহ যায় এনেকা গাছ থকা যায় একদম গাঁৱলীয়া ফিল লৈ থাকা তোমালোকে টাউনত বহি পেলাই গাইছ গাঁৱৰ ভিউ দি আছো আমি হয়নে ইবুবোৰে কি কয়নো হেল্ল' সেই দোস্ত আজি আহক বলক আমি আজি আৰু দেই ইয়াৰ এনে কয় ন মোৰ দুটা ক্লাছমেট আছিলে সিহঁতে টাউন ফ'ল' কৰে দেই ইয়াৰ এইগিলা পান কৰোঁ নে কি এইগিলা একদম জাগাটো আহি পাইছোঁ কিন্তু জায়গাটো গৰম এইখিনি আছে গৰম কিন্তু ঐ এইফালে দেখোন বঢ়িয়া বতাহ দিছে একদম মজা বতাহ দিছে নে আমি বাৰু আহি পালোঁ আমি আৰু অলপ আগত গ'লে কোনোবা বেলেগ জাগা যাই পাম ইয়াতে কোনোবা মাটি ফিল আপ কৰি আছে কিন্তু মাটি ফিল আপ কৰি থৈ দিছে এইখিনি জেগা পিছলৈকে ইয়াতে ঘৰ হ'ব কিন্তু এইটো ৰাস্তাটো কমপ্লিট নাই নহয় তো ৰাস্তাটো হোৱালৈকে টাইম লাগব আৰু এটা বঢ়িয়া ঘৰ বনাব ইন ফিউচাৰ ভাল ভাল ঘৰ হ'ব মানুহৰ ভৱিষ্যতত এইখিনি নাঙল কাটা আছে আমাৰ পিছফালে নাঙল কাটছিল হয়নে নাঙল কাটছিল সেইকাৰণে নাঙল কাটা আজান দিব আকৌ এতিয়া আমি এটা মিছন লৈছো যে ৰাস্তা ক'লৈকে যায় আছে নে নাই বা চাওঁ অসীম নে লিমিটেড বুলি ক'লে কি বুজিবা তহঁতে চলিয়াত লিমিটেড বুলি হ'লে তাৰ মানে শেষে নকয় নহয় লিমিটেড বুলি ক'লে এটা বান্ধ এটা আছে যে ইয়াৰ পৰা এইখিনিয়ে পাবা লিমিটেড আৰু যোনটো লিমিটলেছ বুলি কয় সেইটোত শেষ নাই সেইটো অসীম লিমিট বুলি ক'লে লিমিট থাকে ইনফিনিটি তামান শেষ নাই তো সেনেকুৱা আৰু ঐ ইয়াতে চা পান কাউৰী আছে তাৰপিছত এইটো বগলী আছে কিন্তু একচুৱেলি কি জানে না বগলী দুই প্ৰকাৰৰ মানুহ গম নাপায় যে বগলী ভাবে কি এটাই প্ৰকাৰ আৰু বগা নহয় বগলী এটা বগা আছে এটা কলা আছে এইটো সেইটো ইয়াতে মই দেখাই দিওঁ এক্সাম্পল এইটো চা বগলী বগা আৰু কলা দুই প্ৰকাৰৰ বগলী থাকে কিন্তু মানুহে এইটো পান কাউৰী বুলি কয় কিন্তু সেইটো মিছা একজেক্টলি এইটো এটা বগা আৰু কলা এইটো কলা বগলী বুলি কোৱা হয় কাৰণ এটা গমেই পায় চেম ব্ৰিডৰ বস্তু তো আমি ৰাস্তা জাগাত হেৰি মাৰি থৈ দিছি তো আমি যাই আছো বগলীবোৰক আমি উৰাই দিলো সেইটো পথাৰ এইটো কি কৰি আছে এইটো কুকুৰ নে শিয়াল নে কি এইটো শিয়াল হান লাগি আছে দোস্ত ৰবা এইটো জুম কৰি দিওঁ মই অলপমান শিয়াল দেখা পাই আছে সেইটো শিয়াল আৰু অলপ জুম হ'ব কিন্তু ফাটি যাব দেখিছে নে শিয়ালটো পথাৰৰ মাজত কি কৰি আছে লুকাইছে আমাক দেখা পাই লুকাইছে অ'কে মাথাটো দেখা পাই বাকী যি নহওক একদম এই কৰপা কৰলৈকে আজি মই একদম 360 মই এটা ৰাউণ্ড মাৰি দিওঁ খেতি কেনেকুৱা হৈছে চবকে তাৰমানে ভালকৈ দেখাই দিওঁ
চা ইয়াৰ পৰা শেষে নহয় বাপৰে বাপ কিমান ডাঙৰ এৰিয়া চব ধান খেতি শিয়ালটো বেয়া আমাক চাই আছে বাপৰে বাপ পুৰা 360 দেখাই দিলোঁ মই ভিউ একদম মানে খেতি একদম তোৰ পাছত তাৰ পৰা একদম খেতি এণ্ডিং নাই ৰাস্তাৰ কি এণ্ডিঙে নাই তো এইটো ৰাস্তা জইন ৰাস্তা এইটো বেলেগ এটা গাঁৱৰ লগত জড়িত এইটো তো ভাল এইটো ভাল কথা যে ৰাস্তা ইয়াতে আছে কিন্তু এই দুডাল আহিলোঁ ইয়াৰ কুঁৱেৰ খেতি দেখা পাইছোঁ বহুত ডাঙৰ কুঁৱেৰ খেতি একদম বাপৰে বাপ ইয়ে বাছা তো ইয়াতে বহুত পাৱাৰফুল এটা লাইন তাৰ গৈছে ভয় লাগে এইগিলা তাৰ তল দি যাবা যাবি নেকি এইটো লাইনৰ ভল্টেজ কিমান জানা না তহঁতে হা কিমান 50 লাখ হা 50 লাখ এইটো মোৰ হিচাপত 11,000 মান লাগি আছে 11,000 নে 9,000 এনেকা থাকে আৰু এটা লেখা আছে এই যে পানী দেখোন ৰাস্তা বন পুৰা ৰাস্তা বন আৰু এইখিনি পোষ্ট এইখিনি তেৰা হৈ গৈছে তাৰপিছত এইটো সলাই দিছে যাব নোৱাৰে পানী আছে ভেকালি চকাবই পাৰে নাই এই তাতে লেখা আছে বোৰ্ডটোত সাইনবোৰ্ডে নাই এই চাইনবোৰ্ডটো এইটো দেখা নাই এইটো কিন্তু তাতে কিমান লেখা আছে না ভল্টেজটো ডেঞ্জাৰ বুলি লেখা আছে 10,000 নে 11,000 কিবা এনেকা লেখা আছে ডেঞ্জাৰ বুলি কি লেখা আছে জানা 11,000 ভল্টেজ মই কৈছিলোঁ না এডাল কোম্পানী না বাগেৰবো আৰু মইতো জানো নাই এইটো আৰু ক'ত ক্ৰেক হৈছে দেখিছে ফাটি গৈছে এইগিলা পোজগিলা একদম ফাটি গৈছে ক'ত গান গাই আছে ইয়াতে আমি দেখো এরকম ভালো এই কোম্পা চুলে নি হলে আচ্ছা কুঁহিয়াৰ দাদা লাৰা মানে এইফালে আহি পেলাই এটেক কৰি দিব কোনোবা এইখিনি খেতিখিনি পুৰা খন হৈছে ন আৰু খেতি এক আছে যিপানে মানে পানী পালে অলপ সেই হ'ব বৰষুণ দিলে অলপমান সেই হ'ব আৰু জলদি অলপমান গ্ৰথ হ'ব পুৰা একদম জুম ইন কৰি চাওঁ মজা কুঁহিয়াৰ আছে হা তহঁতে ভিডিঅ'টো চাই পেলাই অলপমান ওটো কি চাও কোনটো কি উমি আছে হা ওটো ৰঙালাও এইটো ৰঙালাও পাম্পকিন হেল্ল' পাম্পকিন হেলোইনত এইগিলা তাৰমানে ফেষ্টিভেল কৰা হয় হেলোইন কাকৈ জানা না তহঁতে এটা উৎসৱ তাৰমানে এইটো খ্ৰীষ্টান মানুহ এটা উৎসৱ খেলটো আকৌ দাউচি ঐ খেলটো কি দাউচি বা আমাক দেখা পাই কিন্তু কুকুৰ আনে লাগি আছে দেখোন কুকুৰে হয়তো গাইছ আমি ইমান লাকি আমি পথাৰত আমি ঘূৰিব আহিছোঁ কিন্তু ৰ'দে নাই ইমান গৰমত ৰ'দ নাই বতাহ দি আছে অনলি বতাহ আমি কিমান লাকি এটা লাকি ন আমি বহুত লাকি ইউ আৰ দ্য লাকি নট আই এম লাকি আৰু আমি ইয়াতে আহিছোঁ তো আমি তো চা আমাৰ গাত ৰ'দ পৰাই নাই ইমান টাইম হৈ গ'ল না ৰ'দ বোলা বস্তু আমি দেখাই পোৱা নাই আমি কিমান লাকি ইমান গৰমতো আমি ৰ'দ পোৱা নাই মজা বতাহ দি আছে একদম চিল সেনেকুৱা আৰু কিন্তু চাউথ চাইডে একদম 360 ভিউ অনলি খেতি ধান খেতি ঢেঁকী নহয় খেতি কুঁহিয়াৰ কি ভাবে বেলেগৰ কুঁহিয়াৰ যদি কোনোবা থাকিলে তাৰমানে সিহঁতৰ গেৰেজটো থাকিলে তেতিয়াহ'লে আমি সুধি পেলাই লৈ আহিলোঁ হয় যদি দিলে হয়তো পইচা দি কিনিলোঁ হয় একে কথা সেইটো আমাৰ এটাই মিছন কি মিছন কুঁহিয়াৰ নহয় সেই পোৱালিটো আমাকে চাই আছে মাছো দেখা নাই কেনেকা আছে পোৱালিটো এই আকৌ নাই ডাইৰেক্ট লম আৰু চাবা সুধিম আকৌ ডাউৰিম ডাউৰিয়ে বোলে আমি মাছ ধৰিব আহিব লাগিব এতিয়া খালত তহঁতে মাছ নধৰা আৰু মই নধৰো হা আমি মাছ ধৰো কোনোবা কিবা ক'ব নেকি আমি মাছ ধৰিলে নধৰো নকৰে ন তহঁতে মাছ ধৰা হ'ল হা মাছ ধৰা হ'ল তহঁতৰ হা চাই আনি হ'লে আন চাব লাগিব কিমান চাই এটা নাই মাছ কিন্তু একদম হাই ফাই গ'ল ভালকে 2 সাঁজৰ মজাকৈ হ'ব বা 1 সাঁজৰ মজাকৈ হ'ব হয় না তো তহঁতে বহুত কষ্ট কৰিলি মাছ ধৰাত বহুতখিনি কষ্ট কৰিলে আমি কষ্ট দেখা পাই আছোঁ তহঁতে এতিয়া বেয়া আছে নাপাই আৰু মাছখিনি আমি লৈ যাওঁ এই বল মাছখিনি লৈ যাওঁ কালি লৈ থৈ দি আমি যাই থাকোঁ গৰৈ মাছ যেতিয়া ডাঙৰ আছে আটা দি কৰে কয় নালাগে এই কি ঐ ইয়াতে কিন্তু আৰু কোনো মাছ মাৰিব নাই ইয়াতে হয় না কালি আমি মাছ মাৰিব আহি আছোঁ কেনে বস্তু হ'ব তহঁতে হা ৰ এক মিনিট স্কুল জানে হা কিমান পঢ়া তই কথা হৈ যায় যে মানুহ এটা মাৰা গৈছে তো সেনেকুৱা তো তাতে মানুহ এনে শুনা পোৱা মতেদি আমাৰ ইয়াতে বানপানী হ'লি বেলেগ এখন চাইকেল এখন ল'ব হিচাপৰ মতেদি 66 মানুহ মাৰা গৈছে বোলে হা কিন্তু তাতকৈ বেছি মাৰি কিন্তু পোৱা নাই মানুহবোৰ গণনাৰ দাম 66লৈকে যাই পাইছোঁ আৰু ক'ত ভিতৰত মানুহ আছে কোনো ক'বাই নোৱাৰে কিছুমান পুৰা ফেমিলি মাৰা গৈছে আমাৰ এৰে চলিগিলাকে বানপানী হ'ব দিয়াতে চাইকেল এখন ল'ব লৈ কেনে উইলি মাৰিব বানপানী নহয় তাতে ৰাতিৰ ভিতৰত পানী ফুল হৈ গৈছে ঘৰৰ উঠাই নাপালা বিচনা পেলাই তো বহুত দুখৰ কথা এইখিনি সেইকাৰণে মানুহ ইমান সাহায্য কৰে বানপানীৰ ভিতৰত নহয় এতিয়া কোনোবা কৈ আছে বোলে মই চাই আছোঁ বাহিৰত নিউজগিলা চাই আছোঁ কোনোবাই কৈছে চুইচ গেট খুলি দিছে ৰাতিৰ ভিতৰত নাগালেণ্ডৰ তো সেনেকুৱা আৰু কিছুমানে কৈ আছে চৰকাৰৰ প্লেনিং বুলি কৈ আছে কিছুমান চৰকাৰে এৰি দিছে জানি বুজি কাৰণ এইগিলা সেই সাহায্যৰ নামত পইচা এইগিলা ইফাল সিফাল কৰিব বুলি সেনে আৰু তো বানপানী হ'লে সাহায্য কৰাটো ঘৰগিলা ইমান কষ্ট কৰি বনাইছে ইমান বছৰ মানুহ কষ্ট কৰি ঘৰগিলা বনাইছে সেই ঘৰগিলা চব একদম তাৰমানে ভাই অমিতা খাই কেনে লাগে এনাৰ্জি একদম ডাউন হৈ গৈছে যাম অমিতা খাই কেনে লাগে খাই পোৱা নাই কিন্তু অমিতা খাই কেনে লাগে খাই পোৱা নাই
অমিতা খাই বহিৰা লাগে কিন্তু একদিনো খাই পোৱা নাই দেই অমিতা এটা এনেকুৱা বস্তু খালি বেয়া লাগে নাখালি ভাল লাগে তো সেইটো হৈছে অমিতা খালি ভাল লাগে না খালি বেয়া লাগে কেনে কথা এই গাইছ থুলটেঙা সেই তিনিটা সেই এটা থুলটেঙা সেইখিনি ডাঙৰ হ'লি বাছ বঢ়িয়াকৈ কি কৈছা কি হাল্লা কৰি আছা পিছফালে কোনে লুকাই আছে নে এইটো বাপা আকৌ ক'ত ঘৰ হা পুঠিমাৰিত একলে ঘূৰিব আহিছা এই আমাৰ প্ৰ প্লেয়াৰ মই এটা কথা কৈ আছিলোঁ আমাৰ ইয়াতে ছেকেণ্ড প্লেয়াৰটো এইটোৱে চাহিল গিলাখানৰ ঐ নহয় কি মানে চিনজো নেকি হা চিনেক্সো এইটো চিনেক্সো আমাৰ এটা মানুহবোৰ যে কৈ আছে ইমান মেহনত কৰি দেখিছে না কি ফাৰ্ষ্ট ফিংগাৰ চলে ইয়াৰ তো আমি এতিয়া আমাৰ যোনটো মিছন আছে সেই মিছনত যাম আমি তো এইটো ব্লগত চাই ল'ব তোমালোকে তহঁতে গেলি না নাই যাৱাই নাই কিয়া তো গাইছ আমি সৰু এটা মিছি কিবা লাখ টকা পৰে আমাৰ আয়ন যাব যাই আছে jo এতিয়া সিএম দা আগত যাই আছে আপোনালোক দেখাইছো ৰ'ব সিএম দা যাই আছে আগত কিবা লাইনত তাক চিঙিছে তাকে চাব যাই আছে আছে এন্তে অলপ এক্সট্ৰা ৰাখে কেনে প্ৰত্যেকবাৰে হেনো এই গাইছ এই দা লাইনত তাক চিঙিছে তা এই দা এৰপাৰে চিঙিছে পুৰা কৈ যাবি মই খালি মোটো বেছি গুদে তো গাইছ আহিছে তে দেখিন তাছল লগাই দেখ গাড়ী ahon আছে আৰু লগাই আছে চাব পাৰে লগো আমি এতিয়া এফালে যাম এই গাইছি এফালে গাইছ মাছ মাৰবে গৈছে আমি যাম নাযাওঁ না হেৰি সব মনছি নেকি এইটো হইজবা পাই আছে না একেলগে ৰেকৰ্ডিং এই মাৰ্কছে লৈ দি আছে ভাল চাউন আহি আছে এই আসি সিএম মোক দা গা পাই আছা ৰজা আছো ৰ তাতে ৰখ এইটো গাইছ সিএম দা আহি পাইছে মই আহিলো গাইছ সেফালে পৰাই এই আহি পালো পেছৰ মুৰ্গী গিলাই যাতে এই তাৰে মুৰ্গী মুস্কান কি কৰি আছে তে নামটো বাহিৰলৈ কি দাস আছিলে নমি দাস লখিমপুৰ ন মানে মুস্কান টিকলি ক'ত গেল তুমি আছে নেকি এই মস্ত লম্বা চুলি নমি দাসে দেখোন একো মাতে নেদে ভালকে হা মুস্কান ফোৰ দি দিছে ভালকে পঢ়িবা তাতে পঢ়া নে চকী ভিতৰত পঢ়া নে ইংলিছ মিডিয়াম ফাইভত পাইছিলোঁ আৰু তাতে বৰ ভাল নহয় তাৰ পৰা ওলাই গ'লো চৰকাৰী স্কুলত আচ্ছা চৰকাৰী স্কুলত দিছে বাৰু একো নাই চৰকাৰী স্কুল খাবলৈ দিয়ে লগতে পঢ়া শুনা ভাল ৰাখিলে ভাল আৰু ৰোল নম্বৰ বা কিমান তোমাৰ 2 আৰু মুস্কান 3 4 কিমান আছে পাহৰিলো মই ফ'ৰ ক্লাছ 3 ৰোল নম্বৰ 4 ন মই মনত আছে মই পাহৰা নাই কবাই নোখোজে মুস্কানে কবাই নোখোজে মুস্কান কে মানতে মুস্কান ছুটি হে হা ক্লাছ 3 মুস্কান লাগে চৰকাৰী স্কুলত মানুহ গমে নাপাব না স্মাৰ্ট আছে না তু পাবা লাগছিল কিন্তু সৰকাৰী স্কুল কাৰণে আমি যাওঁ বাই মাতে কিবা কৰিব কি কৈ আছা 2 পাইছা 2 পাৰ 3 পাইছি এন্তে যাওঁ দি টিকলি নাই কলা আছে ওলে কুলি আছে তই যাওঁ এই তাতে হেঁতে যাব ওলাইছে মোৰ সেই তাতে যাব চেণ্টাৰ আমি বাই দিওঁ ৰ Swipe left, someone said something stupid. Swipe right, now I'm watching what you did. Backward down, now I'm at a disadvantage. But I think that it's worth it.